নমস্কাৰ বন্ধুসকল মানে মই আৰু যাবলৈ লৈছোঁ আজি গোলাঘাটলৈ মানে গোলাঘাটলৈ যোৱাৰ আগতে মানে বাইকখনত ভৰালোঁ অলপমান পানী চৰি দেই নহয় পানী মানে অলপমান ভৰালোঁ তেল চ' ব'লক তেনেহ'লে পলম নকৰি গৈ থাকোঁ আৰু আমি মেল মাৰি আগলৈ চ' গৈ থাকোঁতে মানে আৰু আমি গৈ আছোঁ আৰু মানে এইটো আলি নে কি একচুৱেলি মানে ইমান যে গাঁত গোট আছে এইবোৰ কেঁকুৱা চেকুৱা বিচাৰিলে পাম নিবাও মানে গৈ আছোঁ আৰু কিহে গৈ আছোঁ নাজানো আলি নে এইবোৰ খাল বিল একো নাজানো মানে ধেৰ আছে খাল বিল অকণি চ' গৈ আছোঁ এইবোৰকো নেওচি আৰু আমি আহি পাইছোঁহি মানে আৰু আমাৰ ওচৰতে থকা এখন স্থানীয় মানে আৰু অকণমানি আৰু বজাৰ কিন্তু আজি দেওবাৰ নহয় চ' বজাৰ নাই মানে বহা নাই চ' ব'লক তেনেহ'লে আৰু গৈ থাকোঁ খটলক ঘূৰা গৈ আছোঁ গোটেইখন গাঁত গোট পাই গৈছোঁ গৈ আছোঁ কি হ'ল স্পীড ৰখি গ'ল ঐ বাঢ়ি গ'লো বুলি গৈ আছোঁ বহুত স্পীড গৈ আছোঁ গাড়ীখন পাৰ হৈ গ'লো ছাগলী কেইটামান আছে এইখিনিতে আছে এটা গীৰ্জাঘৰ চ' গীৰ্জাঘৰটো পাৰ হৈ গ'লো স্পীডতে চ' গৈ আছোঁ পাই গ'লোহি আমাৰ এইফালে থকা ফৰেষ্টৰ অফিচটো আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জেকে হাজৰিকা পাৰিলে অকণমান লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক তেতিয়াহে ভাল লাগিব নে কি আৰু ঘূৰ আলি কিনাৰে গৰুত আছিলে খেতি দিলোঁ গৈ আছোঁ তাৰপৰা আকৌ পাই গ'লহি মানে আৰু আমাৰ এইফালে থকা এটা চাহ ফেক্টৰী চ' সেইটো আপোনালোকে দেখিবলৈ পাইছে আৰু চ' ব'লক আগুৱাই গৈ থাকোঁ লাগিছে ব'লক গৈ থাকোঁ গৈ মানে আৰু ধুনীয়াকৈ এটা গৰঙা পালোহি মানে গৰঙাটো চাগে স্পীডতে পাৰ হৈ গুচি যাম মানে আৰু মই ভিডিঅ'টো স্পীড কৰি দিলোঁ চ' আহি পাই গ'লহি মানে বালিজানৰ এখন স্কুল চ' অলপমানকৈ আৰু দেখুৱাই দিছোঁ আৰু দেই বন্ধুসকল ইমানটো বাট আহিছোঁ কিন্তু আপি এটা এতিয়ালৈকে দেখি পোৱা নাই হা বেয়া লাগিছে ন পাব লাগিছিলে দেখি তেতিয়াহে আৰু জোকাই কৈ গ'লোহেঁতেন ব'লক গৈ মানে আৰু সোণোৱালী মোৰ সদায় সোণোৱালীয়ে ওলাই মানে সেউজীয়া ধুনীয়া পথাৰ এখন পালোহি চ' পথাৰখন বৰ ডাঙৰ চ' এইখন পাৰ হৈ মানে আৰু আমাৰ কলেজখন আছে চ' কলেজৰো মানে আৰু পদূলিমুখটো দেখুৱাম তেনেহ'লে ব'লক গৈ থাকোঁ তাৰমানে পলম নকৰি আৰু গৈয়ে থাকোঁ মানে আৰু এইখিনিতে কথা এটা কৈ মানে আপোনালোকে মোৰ চেনেলটো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবে নকৰে দেখোন আৰু ভিউজ কিয় নেবাঢ়ে অলপমান বঢ়াই দিব না আৰু এইখিনিতে এখন বনাইছে ধুনীয়াকৈ হোটেল মানে আৰু এতিয়ালৈকে বনাই খোৱাগৈ নাই যেতিয়া হ'ব মানে তেতিয়া আৰু তাত মানে আৰু পইচা পাতি পালে খাই দেখাম হা আপোনালোকক মানে আৰু ভিডিঅ' এটা বনাই দেখাম মানে আহি এখন একদম ধুনীয়া সুন্দৰ মানে ইমান সুন্দৰ নহয় এনেই কৰি দিছোঁ আৰু মানে দলংখন পাইছোঁ আৰু দলংখন পাৰ হৈ পেলানি আকৌ আমি গৈ থাকিম আৰু এইখন নহয় মানে সৌটো যিটো মানে আলি এটা আছে মানে সেইফালে আৰু আমাৰ কলেজলৈ যায় সোঁফালে আমাৰ কলেজলৈ যায় আৰু অলপমান দূৰ গৈ পায়গৈ আমাৰ কলেজখনি ব'লক নহ'লে গৈ থাকোঁ আৰু এখন মানে এখন কিবা হাইস্কুল এখন আছিলে ব'লক অলপমান স্পীড গৈ গুচি যাওঁ আৰু ট্ৰেইনৰ চিৰিও চব পাই যাওঁগৈ চ' ব'লক চ' আমি এয়া আহি মানে আৰু ফকালিং জংচং পালোহি আৰু মানে এডোখৰ মই লাহে পাৰ হৈছোঁ যদি মানে এইখিনিতে যদি ট্ৰেইন এখন আহি যায় আমাৰ কি হ'ব বাৰু ভিডিঅ' বনোৱা আলুগুটি কচুগুটি হৈ যাব ব'লক নহ'লে আৰু গৈ থাকোঁ মানে এইখিনিতে অলপমান মানে অকণমান ৰখাম বুলি ভাবিছিলোঁ নৰখিবও পাৰোঁ মানে আমাৰ বন্ধুকেইজন থাকি আহিছে বহুত আঁতৰত মই মানে অকণমান আহিছোঁ অলপ স্পীডত চ' ব'লক তেওঁ আৰু গৈ থাকোঁ নেওচি মানে আৰু বাট পথক চ' ব'লক গৈ আছোঁ আকৌ গৈ থাকিম ন ক'বলৈ গ'লে গৈ আছোঁ মানে আৰু পালোহি আৰু বেঙেনা খোৱা চ' পামগৈ আৰু মানে আমাৰ গন্তব্যস্থান কিন্তু মানে মোৰ ইয়ালৈ আহিলে অলপমান খেলি মেলি হৈ যায় যিহেতু মানে মই ইমান আৰু এই টাউনে চাউনে গাড়ী মটৰ নচলাওঁ আমি গাঁৱলীয়া মানুহ আৰু গাঁতত থকা গাঁততে চলাওঁ সেইকাৰণে অলপমান প্ৰব্লেম হয় সেইকাৰণে বন্ধুকেইজনক আগত দি মই মানে পিছে গৈ আছোঁ যাতে মই তেওঁলোকক ফ'ল' কৰি গৈ থাকিব পাৰোঁ চ' ব'লক গৈ থাকিম ন ক'বলৈ গ'লে গৈ থাকোঁ কিন্তু ইমান দীঘল বাটটোত ছোৱালী এজনী বাটত নেদেখিলোঁ গৈ আছোঁ কিন্তু যে বন্ধুজনে অকণ লাহেকৈ থমাই দিলে কেলে বা গৈ আছোঁ গৈয়ে থাকিম ন ক'বলৈ গ'লে গৈ আছোঁ মানে আৰু এইখিনিতে হ'ল মানে ট্ৰেফিক জাম চ' তেনেহ'লে ভিডিঅ'টো এইখিনিতে কৰোঁ সমাপ্ত আজিলৈ বাই গুড নাইট